নমস্কাৰ জনাই সকলোকে স্বাগতম জনাইছো মোৰ ডেইলি ব্লগলে। আশা কৰো ব্লগটো চাই ভাল পাব। মাহঁতৰ ঘৰলৈ আহিলো। এতিয়া ৰাস্তাতে চিঙৰা পালো, চিঙৰা লৈ আহিছো। এয়া লাল চাহৰ লগত চিঙৰা আৰু এয়া ভাদ মাহৰ নাম দুৱা প্ৰসাদ আনিছেহে। এয়া খাম আৰু এতিয়া ধুনীয়াকে জলকীয়া পিঁয়াজ কাটি চাই থাকিব ভিডিঅ'টো। বন্ধু বান্ধৱীসকল, এতিয়া গধূলি সাঁজ খাবলৈ লৈছো। এয়া ষ্টিলৰ বাটিতে খাইছো, আমি ঘৰৰহে মানুহ। লগত কি আছে জানেনে? এয়া শুকান মাছ, পুঠি মাছ, এয়া মটৰ আৰু চানা ভাজি, জলকীয়া দিয়া। বৌ মাছ নাই লোৱা? শুকান মাছ বৰ ভাল লাগে খাই মোৰ। এয়া শুকান মাছ লৈ লৈছো, লগত খালি মায়ে মৰা, লগতে এবাটি ভাজ দেই খাই লৈছো কেইবাদিনৰ মূৰতো। গৰমটো কাটিব, খুব ভাল লাগিব, শুবলৈ ভাল লাগিব। খোৱাৰ আগত গাটো ধুই ল'ম, ভাত নাই খোৱা পিছে অকণমান দেৰিকৈ খাম। এতিয়া সাঁজটো খাই লৈছোঁ আৰু। গুড মৰ্ণিং সকলোকে। মই আছোঁ ক'ত দেখিছেনে? এয়া বাহনীৰ ওচৰত আছোঁহি। এয়া মায়ে এজনী গাহৰি পুহিছে, বহুত ডাঙৰ হৈছে গাহৰিজনী। এজনী লগত এটা মতা গাহৰি আছিলে, সেইটো বিক্ৰী কৰি দিলে। এইটো বৰ ডাঙৰ হৈছে এইকেইদিনত। দেখিছেনে কেনেকৈ মাটিবিলাক খান্দি একদম জেগাডোখৰ কেনেকুৱা কৰি পেলাইছে এজনী। মই তাকে চাবলৈ আহিছোঁ। কালি ৰাতি হ'ল কাৰণে নাচালোঁ আৰু এতিয়া চাইছোঁ। ৰাতিপুৱাৰ সাঁজ খাই বৈ আজৰি হ'লোঁ। এতিয়া দিনটোত কি কৰোঁ নেক্সট এটা ভিডিঅ'ত দেখাই আছোঁ। আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। যদিহে চাই ভাল পালে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি ল'ব। বাই বাই।